জানো জানো বাৰু হ'ব হ'ব মোক গম পোৱা নাই দেখোন গম পালে ক'লো হয় মই বাৰু মুকুদা বাহ মূৰত টুপি নোহোৱাকে ধুনীয়াকে ডিউটি মাৰি আছে নিজৰ বুলি ডিউটিৰ সময়ত কিয় অভদ্ৰামী মইহে অভদ্ৰামী কৰিলো আপোনাৰ ডিউটিৰ সময়তে মূৰৰ পৰা টুপিটো কোনোবাই লৈ গ'ল অথচ আপুনি গম নাপায় কিমান চাগে আপুনি ইনভলভ হৈ কাম কৰিছে নহয়নে টুপি দে টুপিটো দিম কিন্তু আপোনাৰ ইনভলভমেণ্টটোহে চালো মই ঠিকেই কৰি আছো এতিয়া মোক টুপিটো দেচোন এই ওপৰত আছে লৈ লওক ड्यूटी के टाइम पर क्या बातचीत चल रहा है सॉरी सर क्या सॉरी ऊपर का कैप कहाँ है उसका कैप ऊपर में है और ये कौन है मेरा भाई छोटा भाई भाई के साथ लेक्चर मारना है तो नौकरी छोड़ दे भाग यहाँ से सॉरी सर आगे से नहीं होगा दोबारा ऐसा यहाँ देखा तो तेरा नौकरी खत्म ओके नो प्रॉब्लम কেনেকুৱা মানুহে এইবোৰ আমাৰ অসমতে খায় অসমৰ হাৱা পানী লয় আৰু তথাপি আমাক হিন্দীত গালি পাৰে আপোনালোকে কেনেকে সহ্য কৰে গলিলে ইয়াৰ পৰা আগতে তই মোৰ টুপিটো নমাই দেছো এইবোৰ গালি সহ্য কৰিব পাৰে যেতিয়া টুপিটো নমাই ল'ব পাৰিব নিজৰ চাহ কিয় মাতিছিল কওক নাই মাথাটো মই আকৌ কোনোবাই মাতা নিচিনা শুনিলো হ'ব দিয়ক কি ক'লে একো কোৱা নাই কিবা এটা কোৱা নিচিনা পালো সেইবিলাক ভাওনা কৰি থাকিব নালাগে কিবা কথা আছে যদি কওক নাই একো কথা নাই তেনেহ'লে যাওক কামত লাগক আকৌ কি হ'ল ফোনটো বাজি আছে ধৰা নাই কিয় হেই কি কথা কয় হে ক'ত মোবাইল বাজিছে ৰাতিপুৱাই কিবা খাই আহিছে নেকি না গৰম ভাত কেইটামান খাই আহিছো জানো কি হৈছে মোৰ কিবা খেলি মেলি লাগি আছে কাণখনো কিবা গুমগুমাই আছে দেখোন অথনি মই আপুনি বুলি বেলেগ এজন মানুহকে মাতি দিলো আপুনি মানে আজিকালি কাণেৰেও দেখে নাজানো আৰু কি খেলি মেলি হৈছে মই একো ধৰিব পৰা নাই আপুনি যে এতিয়া চকীত বহি আছে পিছে কওক মোৰ এনেকুৱা লাগিছে যেন আপুনি নাও এখনতহে বহি আছে চাৰিওফালে পানী হৈছে যে সেইকাৰণে এনেকুৱা লাগিছে হ'ব পাৰে ইণ্টাৰেষ্টিং আৰু এটা কোৱাই নাই কালি ৰাতি মানে সপোন দেখিছো এই ৰাতিপুৱা সময় চাৰিওফালে বোলে ছাৰ পানী অকলে আপুনি নাও এখন লৈ পেলাই পানীৰ মাজে মাজে গৈ আছে যা হওক ভাল সপোন এটা দেখিলে যে মোৰ ভয়ো লাগিছে আকৌ দেই আগফালে যদি গড় এটা নাও পাছফালে হৰিণা এটা বুঢ়া থেৰা আমাৰ মণি মুকুতা গোটেইবোৰকে অকলে অকলে আপুনি উদ্ধাৰ কৰি ঘূৰি ফুৰিছে চাৰিওফালে কান্দোনৰ ৰোল যাওঁ কমল কি কৰছা অলপ কাম কৰি আছিলো হয়তো ল কি পকাম বা আজি মোৰ কাৰণে ইমান মৰম পৰিছে নে আপোনাৰ তোৰ কাৰণে নহয় মোৰ কাৰণে আনছো আপোনাৰ কাৰণে ঠিকে আছে নহ'লে অলপ পিছত আমি দুয়োটাই কাটি পেলাই খাওঁ মোৰ খৰিটো খাবা আনা না কি কৰবা আনছি নহ'লে মুখত ঘঁহিব আনছো পকা আম আপুনি মুখত ঘঁহিব পকা আম মুখত ঘঁহিলে মুখটো একদম চিকচিকীয়া হৈ থাকে স্কিনৰ কাৰণে ভাল এই মতা মানুহে এইবিলাক নকৰিও চা কিয় নঘঁহে চাবিচোন মই মুখত দিয়াৰ পিছত কেনেকে মোৰ মুখটো চিকচিকীয়া হৈ যাব এই বুঢ়া বয়সৰ হতৰা পৰা গালখনত আম ঘঁহিলে চিকচিকীয়া নহয় মোক বুঢ়া পাইছা নেকি বুঢ়াটো চাবিচোন মই ইয়াক মুখত দিয়াৰ পিছত কেনেকে চিকচিকীয়া হৈ যাব তাৰ 2 দিনমান পিছত নয়ন কি 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 ন পিছৰখিনি কওকচোন একো নাই নহয় থৈ দি ভালকে থৈ দি বুঢ়া
পকা মুখত কৰিবলৈ চিকচিকিয়া কৰে কি হ'ল ফৰ্মখন জমা দিয়া 2-3 দিন হ'ল একো খবৰে না মোক ছাৰে সুধি আছে নহয় তাকে সোনকালে কৰক হ'ব আবেগা মজ্জা কি মজা ছাৰ এইটো বেলেগৰ কথা কিয় জুপি ক'তনো মই জুমি আছিলো মই এইমাত্ৰ আহিহে পাইছিলো তহঁতৰ পৰা মানে কাৰো লগত শান্তিৰে কথা এটা পাতিব নোৱাৰো ন কেকেচাৰে কথাবিলাক ইমান টান টানকে কয় মণিবৰ কিন্তু উল্টা মণিবৰ কথাবিলাক ইমান মৰম লাগে নহয় শুনিয়ে ভাল লাগে সেইকাৰণে মই আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ আপুনিয়ে মোক কিবা এটা কৰি দিব লাগিব বুজিছোঁ কথাটোত আমি যদি ডাইৰেক্ট সোমোৱাতকৈ পুলিচৰ থ্ৰুৱেদি যাওঁ বেছি ভাল হ'ব নেকি প্ৰথমে ময়ো পুলিচক জনোৱাৰ কথাই ভাবিছিলোঁ তাৰপিছত ভাবিলোঁ আপোনাৰ লগত এপাক কথা পাতি চাওঁ ভালেই কৰিলা পুলিচক জনালে কথাটো বেছি ভাল হ'ব সি অকণ ভয়ো খাব কওক কি ক'ব লাগে কেছটো কওক নিজৰ বুলি ঐ তই অলপমান মনে মনে থাকচোন হেৰি নহয় তুমি এটা কাম কৰা থানালৈ গৈ ছাৰহঁতকে কথাটো ভাঙি পাতি কোৱাগে যোৱা আপুনিও বলকচোন নহ'লে মোৰ লগতে মোৰ মানে অকলে থানালৈ যাবলৈ ভাল নালাগে তুমি এটা কাম কৰা তুমি এই ৰাকেশৰ লগতে থানালৈ যোৱা মোৰ কাম এটা আছে কামটো কৰি শেষ হ'লে ময়ো যাম বাৰু ঐ ৰাকেশ তই বাইদেউজনীক থানালৈ লৈ যাচোন যা যাম বাৰু তাৰ আগতে কেছটো কি জানিব লাগিব নিজৰ বুলি কিন্তু জয় বুঢ়াই বাথু তেনেকে কিয় চাই আছ নজৰ লাগিব আমটো ক'ত পালি তই কিয়া কচোন ক'ত পালি ইয়াতে পাইছো ক'ত ইয়াতে পাইছা কচোন বৰ বেছি প্ৰশ্ন সুধি থাকো বস্তু সেই তাতে পাইছো এই আমটো কিয় খালি তই কি কিয় খালি মানুহে আম খায় আৰু এইটো আম মই তোক খাব আনিছো তই আনিছ থেংক ইউ ইয়াৰ বহু দিনৰ পৰা আম এটা খাম বুলি ভাবি আছিলো আজি খুৱাই দিলি মই বেলেগ কামত আনিছিলো আম খোৱাৰ বাহিৰে বেলেগ কি কামত লাগে বস্তু লাগে মোক বহুত কামত লাগে তোৰ আম এটা কিনি খাবা অকাত নাই তই বেলেগৰ আম কিয় খাবি মোক যে অকাতত ধৰি কথা নকবি বস্তু সামান্য আম এটাৰ কাৰণে ইমান লেভেল নিদিবি সেইটো সামান্য আম নহয় হীৰা চিৰা আছে নেকি ঐ কেই টকা এইটোত গুগল পে' কৰিম মোক পইচা নালাগে মোৰ আমটো লাগে পাগলৰ নিচিনা কেনেকুৱা কৰি আছা মই পাগল নহয় তই পাগল তোৰ শুদ্ধ পুৰুষ পাগল বস্তু আমৰ বাকলি বখলিওৱা দি বখলীয়া পলাম লাৰি চাচোন লাৰি চা চাওকচোন ছাৰ মোৰ আমটো খাই দিলা সি তাৰ আম বুলি মই জানো নেকি তই বাছৰ চিট ৰখা দি ৰুমাল এখন দি আমটো ঢাকি নথলি কিয় ঢাকি থম মই মোৰ বস্তু কিয় হাত দিবি তই এই ৰ'বহে এটা সামান্য আমৰ কাৰণে এনেকে কাজিয়া কৰি মৰিছে চাওকচোন তাৰ কাণ্ডটো সন্মান খাব দেই মৰি যাওক হে ব্ৰহ্মপুত্ৰত জাপ দি যা কত কিয় ব্ৰহ্মপুত্ৰত জাপ দি মৰিবলৈ কোৱা নাই মোক কোৱা নাই নহয় তোকহে কৈছি পানীটো কমক ৰ লাঠিয়ে তুমি চিনি পোৱা নে নোপোৱা ক'ব ছাৰ এখেতে কি কৰে এক মিনিট আপুনি এখেতক চিনি পাইছে নাপাওঁ এখেত মোৰ হাজবেণ্ড নহয় গান বন্ধ কৰ ওলাও বাহিৰ ওলাও বদমাছ চালা ষ্টুপিড কিয় গালি পাৰি আছেনো আমটো কি কৰলি তই আমটোতো মই ভালকে থৈ দিছো মাথাত তই চাতৰ এই দেখোন কে চব খাই দিলা কেকেচাৰে ক'ত পালেনো মইচোন ভালকে থৈ দিছো তোক এক চৰত 32টা দাঁত ভৰাই দিম তেতিয়াহে গম পাবি তই বসুদা অ থানালৈ আলহী লৈ আহিছো নিজৰ বুলি কি নামনো তোৰ মোৰ নাম দুৰ্গা ভিতৰত যাওক পূজা কৰকগে কৈ ৰাখিছ এই মইনাজনী ক'ত পালে গৰমৰ দিন কাৰণে গছত লাগি আছে গছত আৰু মানুহ লাগে নেকি যদি গছত লগাই দিয়ে তেন্তে কিয় প্ৰশ্ন কৰে এইবোৰ মই
মইনাজনী দেখাত বেয়া নহয়, ভালে লাগে। এ বুজিছো বুজিছো, এই গৌশালাৰ ৰাইট চাইডেদি স্কুলটো আছে, তাৰ ওচৰতে ঘৰটো। সেইফালে গৈছে নেকি কেতিয়াবা? সেইফালে গেছো, বহুতবাৰ গেছো আগতে। কিয়? তাৰ গোশালাতে বংশধৰ আছেতো। হয় নেকি? তাৰো এতিয়া শিং বিলাক কাটি দিলে কাৰণেহে ধৰিব পৰা নাই। ফাল্টু কথা নকবি দেই খাটনিয়াৰ, আমি কামৰ কথা আলোচনা কৰি আছো। কচোন এখেত কিয় আহিছে? মই মানে ই কব ক। পাতিম নহয় আমি। ইমান সময় পতাই নাই, তই বোলে আকৌ কামৰ কথাহে পাতি আছ। মাইকী মানুহ দেখিলে চব পাহৰি যাওঁ আৰু ন। ফাল্টু কথা নকবি দেই খাটনিয়াৰ। হেৰি, কি কামত আহিলে? মই মানে কেছ এটা দিবলৈ আহিছো। কাৰ ওপৰত? দাদা ইমান সোনকালে আহিলে যে, টিম ইণ্ডিয়াই মাতিলেই নেকি? চুপ, একদম মোক নামাতিবি। আৰে কিয়, কি কৰিলো মই? তোৰ কাৰণে আজি মই গালি খাইছো। মোৰ কাৰণে? এই অবুজন বালকে কি জগৰ লগালে কওঁ? তই মোৰ অফিচৰ ওচৰত গৈ মোৰ লগত কথা পাতি থকা নাছিলে? তোৰ কাৰণে আজি মোক ছাৰে ৱাৰ্ণিং দিছে, নেক্সট টাইম যদি তোৰ লগত মোক কথা পতা দেখা পাই মোক চাকৰিৰ পৰা পুৰা উলিয়াই দিব। আৰু আজি মোৰ 1 ঘণ্টা পইচা কাটি দিছে। বঢ়িয়া কৰিছে। বঢ়িয়া কৰিছে। আমাৰ অফিচৰ ফ্ৰণ্টৰে যাবি, ঠেং ভাঙি দিম। বাহ, মানুহ এইটো খংডাল চোৱা। ভাইটি শুনাচোন, কওক। এই SI ছাৰ আছে নাই? ওলাই গ'ল বাৰু। SI ছাৰ ক'ত আছে কম, কিন্তু তাৰ আগতে তোমাৰ পৰিচয়টো লাগিব নিজৰ বুলি। প্লিজ আপুনি নেকান্দিবচোন। নাকান্দি কেনেকৈ থাকো ছাৰ? ছাৰ, মানুহজন মাতি আনি লকাপত ভৰাই দিওঁ নেকি? লকাপত ভৰাও নভৰাও সেইটো পিছৰ কথা, মানুহজনক মাতি আনিবই লাগিব। কৰক, ফোন এটা কৰক। নাম্বাৰটো কওকচোন। লগ 9 নামটো কি? সুৰজ। হেল্ল', সুৰজ হয়নে? হয়, আপুনি বেহাৰবাৰী আহিব লাগিব। না কিয় চিয় নাই, মই হাবিলদাৰে ক'লো, আপুনি এপাক আহক। সোমাব পাৰোনে ছাৰ? মজা। ফোন কাটি হোৱাই নে মানুহ আহি হাজিৰ। মানুহ এনেকুৱা হ'ব লাগে, গুড। মানে তুমি তোমাৰ ৱাইফক কিয় ইমান কষ্ট দিলা? ৱাইফ? ক'ৰ ৱাইফ? তুমি তোমাৰ নিজৰ ঘৈণীক চিনি নোপোৱা? মই নাপাওঁ দেই চিনি। লাঠিয়ে তুমি চিনি পোৱা নে নোপোৱা ক'ব। ছাৰ এখেতে কি কৰে? 1 মিনিট, আপুনি এখেতক চিনি পাইছে? নাপাওঁ, এখেত মোৰ হাজবেণ্ড নহয়। চব দুখ মাইকী মানুহৰ ওপৰতেই পৰে, কিন্তু চৰি ছাৰ, আচলতে তেখেতে কান্দি দিলে যে, সেইকাৰণে আৱেগিক হৈ গ'লো। আপুনি হ'লে এইবিলাক কথা আগতে ক'ব নোৱাৰে। আপুনি আগত কথাটো শুনি ল'ব লাগে না। চৰি, মিষ্টাৰ ৰাহুল দাস। ছাৰ, মই আপোনাৰ ওচৰলৈকে আহিছিলোঁ, লাইফ ইঞ্চুৰেঞ্চৰ পৰা। লাইফ ইঞ্চুৰেঞ্চৰ পৰা? হয় ছাৰ, মই আপোনাৰ ডকুমেণ্টছখিনি নিবলৈ আহিছিলোঁ। ডকুমেণ্টছ? হয় ছাৰ, সকলো কাম হৈয়ে আছে, আপোনাৰ ডকুমেণ্টছখিনি জমা দিলেই হ'ব। আপুনি কি কৈ আছে মই বুজি পোৱা নাই। ছাৰ, আপোনালোক নহ'লে ৰুমলৈকে যাওক, মই দাস, ভিতৰলৈকে আহক। বোলো। ছাৰ, মই এতিয়া কি কৰোঁ? আপুনি কি কৰে নাজানো, মই কি কৰিম সেইটোহে ভাবি আছো। মানে চেলমণি বদৌতি। মানে আৰু কি ছাৰ, আপুনি ফৰ্ম ছাবমিট কৰাৰ কাৰণেহে আমি আহিছোঁ। তাতে আপুনি আমাৰ ছাৰৰ বন্ধু, সেইকাৰণে মই নিজেই আহিছোঁ। মই লাইফ ইঞ্চুৰেঞ্চৰ ফৰ্ম ছাবমিট কৰিছোঁ। হয় ছাৰ। এইখন ছাৰ, এইটো আপোনাৰ ছিগনেচাৰ নহয় জানো? হয়, কিন্তু মেনেজাৰ ছাৰে সকলো ঠিক কৰিয়ে থৈছে, খালি আপোনাৰ ডকুমেণ্টছখিনি নিবলৈহে পঠাইছে। ছাৰ, এতিয়া দেৰি নকৰোঁ নেকি, ডকুমেণ্টছখিনি দিয়ক। মই কেতিয়া লাইফ ইঞ্চুৰেঞ্চৰ কাগজত চহী কৰিলোঁ? চহীটোতো মোৰেই, কিন্তু মই কৰিলোঁ কেতিয়া আৰু জমা কেতিয়া দিলোঁ? পাগল হৈ যাম এতিয়া মানে। ছাৰ, কি হ'ল? হা? দি আছোঁ ৰ'বা। ঐ পাঠা ছাগল,
বাপৰে বনাই থোৱা বিছনা পাইছা এইটো হা উঠ বসুদা ব্যৱহাৰ ঠিক কৰিব দেই এইটো ব্যৱহাৰ কিন্তু নেক্সট টাইম আপোনাৰ গাড়ীত এনেকৈ ভৰি চৰি মেলি নুশুম কিন্তু আচ্ছা ব্যৱহাৰৰ কথা ক'ব আহিছি ক'ৰ পৰা হা পাইছানো গাড়ীত শুই থাকবা কাম তলীয়া চৰ চিনি পাৱা নাম নাম বুলি কৈছো এই নাম হে আৰে ওলাবি নে নোলা হাও ছাৰ মোক থানালৈ মাতিছিল নেকি বাৰু যা ভিতৰত যা কিয় মাতিছিল ছাৰ জানে নেকি বাৰু নাজানো নহয় কিবা কাম আছে ছাৰ কি কাম বাৰু তোৰ মাইকীটো থানাত আহিছি আচ্ছা কথাটো কি মোকে ইয়াতে ভালকে বুজাই কচোন ছাৰ মোৰ বিয়া পতা 10 বছৰমান হ'ল তাই তথাপিও মোক এটা সন্তান দিব নোৱাৰিলে সেই বুলি তাইক মই খেদি দিয়া নাই বাৰু অকণমান লাহে লাহে ক'বহে এইফালে মানুহ শুই আছে কিন্তু সন্তান নোহোৱাকেতো মই থাকিব নোৱাৰো সেইকাৰণে মই বেলেগ এজনী ছোৱালী বিয়া পাতিম ছাৰ এতিয়া তাই অনবৰতে মোৰ লগত কাজিয়া কৰি থাকে কালি ৰাতি তাইক মই অলপ মাৰপিটো কৰিলো সেইটো খঙতে আজি তাই কেছ দিম বুলি ওলাই আহিছে সেইকাৰণে চাগে থানালৈ মোক মাতি পঠাইছে কেছটো তাৰ মানে সেইটো নহয় ছাৰ সি বিয়া পাতি অনা মানুহজনীৰ গাত একো দুখ নাই সি বিয়া পাতি আনিছে বাবেহে তাই আহিছে তাৰ মানে চব দুখ মানুহটোৰ ওপৰত হয় ছাৰ তেতিয়াহ'লে এইবিলাক মানুহ এৰি দিব লাগে কি দৰকাৰ মই তাক এৰি দিব নোৱাৰো ছাৰ মই তাক বহুত ভাল পাওঁ কথা ক'বলৈ আহিছ তই মোক বহুত ভাল পাৱ যদি ভাল পাৱ ইয়াত কেছ দিবলৈ কিয় আহিছ উপায় নাই কি উপায় নাই আজিলৈকে এটা বাচ্চা দিব নোৱাৰিলি সেইকাৰণে আপুনি তেখেতক অত্যাচাৰ কৰে সোধকচোন তাইক কেতিয়াবা মই অত্যাচাৰ কৰিছো নেকি জানো বাচ্চা জন্ম দিব নোৱাৰিলে প্ৰায় মতা মানুহে মাইকী মানুহৰ গাতে দুখ দিয়ে চব দুখ মাইকী মানুহৰ ওপৰতেই পৰে কিন্তু আপুনি যদিও এখেতক অত্যাচাৰ কৰে এখেতে কিন্তু নকয় কাৰণ আপোনাক বহুত ভাল পায় সেইকাৰণে এই মোৰ ওপৰত কেছ দিবলৈ আহিছে সহ্যৰো এটা সীমা থাকে নহয় মই চব গম পাই আছো আপুনি একো গম পোৱা নাই ছাৰ আপুনি আমাৰ ভিতৰুৱা কথাৰ মাজত নোসোমাই ভাল নহয় এয়া ভিতৰৰ কথা নহয় আচল ভিতৰৰ কথাখিনি কোৱাই নাই মাতক SI ছাৰকো মাতক মই চব মুখ খুলি ক'ম কি খুলি কবি ক'ব নহয় তেওঁ কি খুলি কয় মাতি আছো